চাৰিটা নাম্বাৰৰ পৰা সাৱধান হওক আপোনালোক। লখিমপুৰ জিলাৰ ঠগ প্ৰবঞ্চকৰ চক্ৰই সমগ্ৰ দেশতে প্ৰবঞ্চনাৰ জাল পেলাইছে। বিভিন্ন নাম্বাৰৰ পৰা আপোনাৰ ওচৰলৈ যাব পাৰে ফোন কল, আৰু ফোন কলত তেওঁলোকে বিভিন্ন ধৰণৰ কথা পাতিব, আপোনাৰ লগত প্ৰথম পৰ্যায়ত চিনাকি হ'ব। তাৰ পিছতে আপোনালোকক প্ৰবঞ্চনাৰ জালত বন্দী কৰিব। আপোনালোকক তেওঁলোকে কি মন্তব্য কৰিব আমি জনাম বিচাৰিছোঁ যে বঙাইগাঁও জিলাৰ এজন যুৱকক লখিমপুৰ জিলাৰ এটা দুষ্ট চক্ৰই জাল পেলাইছিলে, আৰু সেই জালত বন্দী হৈছিলে বঙাইগাঁৱৰ এজন যুৱক। আৰু যুৱকজনে নিজৰ চালাহিকতাৰ বলত কথমপি ৰক্ষা পৰে প্ৰবঞ্চনাৰ জালৰ পৰা। আৰু এই যুৱকজনৰ সৈতে লখিমপুৰ জিলাৰ ঠগ প্ৰবঞ্চনাৰ যি চক্ৰ, সেই চক্ৰৰ কি কথা হৈছিলে সেয়া আপোনালোকক দেখুৱাম। কিন্তু মই এই মুহূৰ্তত লাইভৰ জৰিয়তে বঙাইগাঁৱৰ সেইজন যুৱকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। মই আপোনালোকৰ সন্মুখত ফোন লগাম, আৰু আচলতে যুৱকজনে কি কয় আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ আচলতে সেই যুৱকজনৰ সৈতে। হয়, নমস্কাৰ, মই আব্দুল কালামে কৈ আছোঁ, জনতা কণ্ঠ অসমৰ পৰা। ভাই নমস্কাৰ কালাম ভাই। যিহেতু ইতিমধ্যে আমি গম পাইছোঁ আপোনাৰ সৈতে লখিমপুৰ জিলাৰ এটা দুষ্ট চক্ৰই প্ৰবঞ্চনাৰ জাল পেলাইছিলে, অৱশেষত আপুনি কথমপি ৰক্ষা পৰিছে। এই বিষয়ে আপুনি কি ক'ব বিচাৰে? আচলতে এইটো জৰিয়তে আমি জনতাৰ কণ্ঠৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী আৰু পুলিচ প্ৰশাসনৰ কথা এটা অৱগত কৰিবলৈ প্ৰথমে এটা অচিনাকি নাম্বাৰৰ পৰা মোক ফোন আহিছিলে, আৰু ফোন অহাৰ পিছতে মোক দুখীয়া বুলি পৰিচয় দিছিলে সেই মানুহজনে। আৰু দুখীয়া বুলি পৰিচয় দিয়াৰ পিছতে মই কৈছিলোঁ যে আপোনাৰ কিদৰে মই সহায় কৰিব পাৰিম। আৰু তেতিয়া মোক সেই প্ৰবঞ্চক জনে মোক কৈছিলে যে মই বিদেশত কাম কৰিবলৈ যাওঁতে অৰুণাচলৰ কাম কৰিবলৈ যাওঁতে আৰু তাতে গাঁত খান্দি আমি এটা সোণৰ নাও পাইছিলোঁ। আমাৰ তেতিয়াই সন্দেহ হৈছিলে। আমি সবিশেষ জনাৰ কাৰণে আমি তেখেতৰ লগে ভালদৰে কথা পাতিছিলোঁ, আৰু কথা পতাৰ পিছতে যেতিয়া আমাকে সেই ফটো যে সেই প্ৰবঞ্চকটোৱে সেই সোণৰ যি নাও আছিলে সেই সোণৰ নাৱৰ ফটো মোক হোৱাটছআপ যোগে দিছিলে, আৰু আমি তেতিয়া সেই ফটোখন প্ৰত্যক্ষ কৰিছিলোঁ যে আচলতে কি হৈছে আৰু এই মানুহজন কোন। আমি ধৰাৰ কাৰণে আমি আগতেই গম পাইছিলোঁ যে এইজন প্ৰবঞ্চক, কিন্তু আমি ধৰাৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ, আৰু চেষ্টা কৰাৰ পিছতে আমি আজিহে গম পাইছোঁ যে সেই প্ৰবঞ্চকটো লখিমপুৰ জিলা। আগতে আমাক পৰিচয় দিয়াও নাছিলে। মোক বাৰে বাৰে এটা কথা কোৱা হৈছিলে যে আপুনি পাৰে যে আহি যাওক, অহাৰ পিছত আমি আপোনাৰ লগত কথা পাতিম। তাৰপিছত আমি প্ৰথমে তেখেতৰ লগত আমি ভালদৰে কথা পাতিছিলোঁ, আৰু এটা নহয়, তিনিটা নহয়, 4টা নাম্বাৰে মোক ফোন কৰা হৈছিলে। 2টা নাম্বাৰ সিহঁতে চালাকি কৰি কেনে 2টা নাম্বাৰ দি মোক ফোন কৰা হৈছিলে, আৰু 2টা নম্বৰ হোৱাটছআপ নম্বৰ দি মোক মেছেজ কৰা হৈছিলে। মই তেতিয়া এই প্ৰবঞ্চকটোৰ বিষয়তে আমি লখিমপুৰ জিলাতে কেইজনমান যুৱকৰ লগত আলোচনা কৰিছিলোঁ। আলোচনা কৰাৰ কাৰণে মই সিহঁতক কৈছিলোঁ যে আজি আমি যাই কিনে তাতে পাম, আপোনালোকে আহক। কিন্তু নহাৰ কাৰণে আৰু বেছিভাগ সন্দেহ হৈছিলে। কিন্তু অৱশেষত আমি জানিবলৈ পাৰিলোঁ যে ইহঁতে ঠগ প্ৰবঞ্চনা কৰি এনেকৈয়ে এটা বিজনেছ চলি আছে, আৰু লখিমপুৰ জিলাতে এনেধৰণৰ বিজনেছ বেছিভাগ চলি আছে। হয় হয়, নিশ্চয়। আপোনাক 4টা নম্বৰে কল কৰা হৈছিলে, হয়নে? হয়, মোক 4টা নম্বৰেৰে ফোন কৰা হৈছিলে। আৰু আপোনাক কেনেকুৱা ধৰণৰ কথা আপোনাৰ লগত হৈছিলে প্ৰথম পৰ্যায়ত? প্ৰথম পৰ্যায়ত কৈছিলে যে দাদা মই বহুত দুখীয়া মানুহ, মই বিদেশত কাম কৰিবলৈ গৈছিলোঁ, আৰু তাতে আমি গাঁত খান্দোতে এটা সোণৰ নৌকা বিচাৰি পাইছিলোঁ। আমি সেইটো দূৰত বিক্ৰী কৰিব বিচাৰোঁ। আমাৰ গাঁৱত ইয়াতে বিক্ৰী কৰিলে মানুহে সন্দেহ কৰিব, আৰু মই পুলিচক গতাই দিব। মই তেতিয়া সেই মানুহজনক কৈছিলোঁ আপুনি এটা কাম কৰক, পুলিচক জনাই দিয়ক ঘটনাখিনি। কিন্তু এই পুলিচক নজনাৰ কাৰণে মোৰ আৰু বেছিভাগ সন্দেহ হৈছিলে, আৰু তেতিয়া মই ভালদৰে তথ্য লোৱাৰ কাৰণে ইহঁতৰ লগত কথা পাতিছিলোঁ। হয় হয়, নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৱশেষত আপুনি কি বিচাৰে? আমি এইটোৰ জৰিয়তে আমি অসমৰ পুলিচ প্ৰশাসনত অৱগত কৰিব বিচাৰো যে আমাৰ যি তথ্য আছে সেই তথ্যৰ ওপৰত ভিত্তি কৰি অতি সোনকালে ইয়াৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, আৰু দোষীক উচিত শাস্তি দিব লাগে। নহ'লে জানিব পাৰিছো যে এইটো এটা ভয়ংকৰ জাল পেলাইছে এই দুষ্ট চক্ৰই, আৰু বহুত মানুহৰ পৰা এনেদৰে ধন লুটপাট কৰি আছে। গতিকে আমি অসম আৰক্ষীক অনুৰোধ কৰিছো যাতে অতি সোনকালে ইয়াৰ বিষয়ে তদন্ত কৰি দোষীক শাস্তি দিয়ে। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক জনতা কণ্ঠৰ তৰফৰ পৰা। আমি পৰৱৰ্তী সময়ত আপোনাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, আৰু কি তথ্য আপোনাৰ লগত আছে এই বিষয়ে আমি জানিম। হয়, এয়া আছিল বঙাইগাঁৱৰ এজন যুৱক, আৰু বঙাইগাঁৱৰ
এইজন যুৱকৰ সৈতে লখিমপুৰ জিলাৰ এটা দুষ্ট চক্ৰই ফোনযোগে কথা পাতিছিলে আৰু সোণৰ নাও বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছিলে আৰু যুৱকজনৰ একেবাৰে কম দামত এই সোণৰ নাও বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছিলে। আচলতে এয়া হৈছে এক ঠগ প্ৰবঞ্চনা চক্ৰ। আচলতে লখিমপুৰ জিলাত এই চক্ৰ পুনৰ সক্ৰিয় যে হৈ উঠিছে সেয়া আজি এই ফোনযোগে আপোনালোকক অৱগত কৰাইছোঁ যে এনেদৰেই বৰ্তমান সময়ত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত জাল নোট আৰু সোণৰ যি অবৈধ ব্যৱসায় সেই ব্যৱসায় পুনৰ সক্ৰিয় উঠিছে আৰু এই প্ৰতিবেদনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লখিমপুৰ জিলা প্ৰশাসনক অৱগত কৰিব বিচাৰিছোঁ যে এই যি চক্ৰৰ সৈতে যিসকল লোক জড়িত হৈ আছে সেই লোকসকলক যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰে আৰু এই যি চক্ৰ উৎখাত কৰিবলৈ আমি জনতা কণ্ঠ অসমৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ।